হেল্ল' বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো আপোনাক অসম এআইলৈ এই ভিডিঅ'টোত আমি লৈ আনিছো আপোনালোকৰ বাবে কেইটামান এআই টেক আপডেট আহকচোন এই আপডেট কেইটা হয় কি এই ভিডিঅ'টোৰ জৰিয়তে জানো প্ৰথমটো আপডেট আহিছে ফ্ললেছৰ পৰা ইয়াৰ স্পেচিয়েলাইজেশ্যন হ'ল ফিল্ম মেকিঙত যিয়ে টাইম মেগাজিনৰ পৰা বেষ্ট ইনভেনশ্যন অফ 2021 পাবলৈ সক্ষম হৈছিলে And I don't blame you, and now we're stuck on this stupid freaking tower in the middle of freaking nowhere. And it's all my fault. এই ভিডিঅ'টো চাই আপুনি চাগে ধৰিবই পাৰিছে ফ্ললেছে ক'ত অৰিহণা যোগাব হয় ভিজুৱেল ডাবিং বা লিপছিঙত সৰল ভাষাত ক'বলৈ গ'লে এইটো এআই টুলেৰে উইল স্মিথক আপুনি অসমীয়াত কথা কোৱাব পাৰিব আৰু ডিপ্লিনাক স্পেনিছত দ্বিতীয়টো আপডেট আহিছে পৰা চিংচং হৈছে এনেকুৱা এটা ছিষ্টেম যাক ডেভেলপ কৰিছে গুগলৰ ৰিচাৰ্চাৰ আৰু IRCAM ৰিচাৰ্চাৰসকলে IRCAM হ'ল এখন ফ্ৰেঞ্চ ইনষ্টিটিউট যাৰ ফুল ফৰ্ম হৈছে Institut de recherche et coordination acoustique, musique. এইটো তেওঁলোকৰ বাবে উপযোগী হ'ব মিউজিকৰ লগত জড়িত আছে মানে আপুনি জাষ্ট ভোকেলটো ৰেকৰ্ড কৰি চিংচঙক দি দিলে ই অটোমেটিক্যালি মিউজিকেল ইনষ্ট্ৰুমেণ্ট এড কৰি আপোনাক এটা কমপ্লিট সং জেনেৰেট কৰি দিব ইয়াতে আপোনালোকে দেখিবলৈ পাব কিছুমান ডেমো মই জাষ্ট আপোনালোকক এটা ডেমো শুনাই দিছো এইটো হ'ল উইদাউট ইনষ্ট্ৰুমেণ্ট মানে এইটো হ'ল পিওৰ ভোকেল When I'm gone away বাকিবোৰ হ'ল চিংচঙে ডিফাৰেণ্ট ষ্টাইলত ডিফাৰেণ্ট মিউজিক এড কৰি সৃষ্টি কৰা কমপ্লিট মিউজিক I'm gone away এইটো এটা ষ্টাইল এইটো এটা অইন এটা ডিফাৰেণ্ট ষ্টাইল When I'm gone away এইটো এটা অইন এটা I'm gone away তাৰ পিছৰটো আপডেট আহিছে মিড জাৰ্নিৰ পৰা মিড জাৰ্নি নিউ ভাৰ্চন মাৰ্কেটত ৰিলিজ হৈ গ'ল আৰু মই এইটো ভিডিঅ'ত আপোনালোকক কৈছোঁৱে যে মিড জাৰ্নি ফ্ৰী নহয় বাট এতিয়া মিড জাৰ্নিয়ে লিমিটেড টাইমৰ বাবে ফ্ৰী ট্ৰায়েল দি আছে চ' পলম নকৰি আপোনাৰ মনে বিচৰা ইমেজখন সোনকালে জেনেৰেট কৰি লওক তাৰ পিছৰটো আপডেট আহিছে মাইক্ৰ'ছফ্ট বিঙৰ পৰা এতিয়া আৰু আপুনি নিউ বিং চাৰ্টৰ বাবে ৱেটলিষ্ট কৰিব নালাগে ডাইৰেক্ট এক্সেছ কৰিব পাৰিব তাৰোপৰি বিঙে কিছুমান নিউ ফিচাৰো ইন্ট্ৰডিউচ কৰিছে আপুনি অফিচিয়েল মাইক্ৰ'ছফ্ট ব্লগত গৈ এবাৰ চেক আউট কৰিব পাৰে তাৰ পিছৰটো আপডেট আহিছে পাইৰ পৰা ইয়াৰ কাম হৈছে ইউজাৰৰ লগত নেচুৰেল হিউমেন লাইক কনভাৰচেশ্যন কৰা My name is Pi. I'm an artificial intelligence that was created by a small AI startup called Inflection AI. We're based in Palo Alto, California. I was created to help humans like you make sense of information and to be a friendly, intelligent, and informative companion. And I'm always learning and improving, so I hope to become even more helpful over time. নেক্সট আপডেট আহিছে 11 লেবৰ পৰা যাৰ দ্বাৰা আপুনি টেক্সট টু স্পিচ জেনেৰেট কৰিব পাৰিব अहोम साम्राज्य भारतीय इतिहास में अक्सर अनदेखा किया जाने वाला अध्याय 6 शताब्दियों तक पूर्वोत्तर क्षेत्र में पनपा अहोम समुदाय द्वारा स्थापित जो म्यांमार से चले गए थे राज्य ने एक अलग प्रशासन का दावा किया जिसे अहोम प्रणाली के रूप में जाना जाता है अपने दुर्जय सैन्य कौशल के साथ अहोम ने आक्रमणों को रोक दिया और प्रसिद्ध बर्गी सैन्य संगठन विकसित किया उन्होंने अपनी खुद की स्क्रिप्ट अहोम स्क्रिप्ट बनाई और रंग घर और तालाताल घर जैसे वास्तुशिल्प चमत्कारों को पीछे छोड़ दिया अपने ऐतिहासिक महत्व के बावजूद अहोम साम्राज्य एक कम झांत रत्न बना हुआ है जो सांस्कृतिक और सैन्य उपलब्धियों से भरा हुआ है নেক্সটটো আপডেট আহিছে হেল্থ কেয়াৰ ছেক্টৰৰ পৰা সাইণ্টিষ্ট ডক্টৰ আৰু ৰিচাৰ্চাৰে লগ লাগি এনেকুৱা এটা কেঞ্চাৰ ডিটেকশ্যনৰ বাবে এআই টুল ডেভেলপ কৰিছে যিটো কাৰেণ্ট মেথডতকৈ বহু এফেক্টিভলি কেঞ্চাৰ ডিটেক্ট কৰিব পাৰে অৱশেষত তেওঁলোকে এইটো মেনশ্যন কৰিছে যে লাং কেঞ্চাৰ হৈছে কেঞ্চাৰ ৰোগৰ মৃত্যুৰ
আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণ আৰু সাৰ্ভাইভেল ৰেট উন্নত কৰাৰ বাবে ৰোগৰ আগতীয়াকৈ চিনাক্ত কৰাটো গুৰুত্বপূৰ্ণ আৰু এই টুলটোৰে এইটো সম্ভৱ হ'ব। নেক্সট আপডেট আহিছে স্কাইবক্সৰ পৰা, যিটো AI টুলৰ দ্বাৰা আপুনি টেক্সট টু 360 ইমেজ জেনেৰেট কৰিব পাৰিব। আপোনালোকে দেখিছে মই স্কাইবক্সৰ হোম পেজতে আছোঁ আৰু মই 360 ইমেজখন জেনেৰেট কৰিবলৈ ইয়াতে প্ৰম্পট ইউজ কৰিছোঁ I am standing middle of the forest। তাৰে পিছত লৈছোঁ এনিম আৰ্ট ষ্টাইলত, তাৰে পিছত কৰিছোঁ জেনেৰেট। আপোনালোকে দেখিছে ইমেজটো জেনেৰেট হৈ গ'ল। আপোনালোকে ইয়াৰ পৰা ডিফাৰেণ্ট ষ্টাইল লৈও ট্ৰাই কৰি চাব পাৰে। লাষ্ট বাট নট দ্য লিষ্ট আপডেট আমাৰ লগত আছে চঙাৰ। চঙাৰ হৈছে এনেকুৱা এটা এপ যাৰ দ্বাৰা আপুনি টেক্সটৰ পৰা চং জেনেৰেট কৰিব পাৰিব। যদি আপুনি এজন সংগীতৰ লগত জড়িত থকা ব্যক্তি হয় তেন্তে এই টুলটো এবাৰ ব্যৱহাৰ কৰি চাব পাৰে। আজিলৈকে এইখিনিয়ে। অৱশেষত মই এইটোৱে ক'ম, ভিডিঅ'টো ইনফৰ্মেটিভ যেন লাগিলে ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰক, যিয়ে আপোনাৰ লগতে দ্বিতীয়জনকো জানিবলৈ দিয়ে যে AI ছেক্টৰত হৈ কি আছে। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত, তেতিয়ালৈকে বাই, জয় আই অসম। In the land of Assam, there is magic in the air. The people are friendly and the food is so good. There is a feeling of happiness all around. The sun shines brightly and the birds sing sweet. At night the stars come out and the moon glows. All of nature is in harmony, and the people are content in their lives. It's a land of enchantment, where dreams really do come true. So if you're ever feeling down and out, just take a trip to Assam and let the magic of this place work its spell on you.